হেল্ল' গাইছ, আজি আমি আলোচনা কৰিম কেইটামান অতি মজাৰ হাতৰ। 1 নম্বৰ হাতৰটো হৈছে মই গৈ গৈ বাগৰি পৰোঁ, ডিঙিটো কাটি দিলেই পুনৰ যাত্ৰা আৰম্ভ কৰোঁ। কোৱাচোন মই কোন হয়? উত্তৰ পেঞ্চিল। 2 নম্বৰ হাতৰটো হৈছে সেউজীয়া মই গছৰ পাত নহয়, লোকৰ নকল কৰোঁ মই কিন্তু বান্দৰ নহয়। উত্তৰ বাটৌ। 3 নম্বৰ হাতৰটো হৈছে এনেকুৱা কি আছে যিটো কিতাপ আৰু কলম দুয়োটাতে থাকে কিন্তু বহীত নাথাকে। উত্তৰ ক আখৰটো। 4 নম্বৰ হাতৰটো হৈছে ৰজাৰ ঘৰৰ কালি গাই গাঁতে গাঁতে পানী খায়। উত্তৰ বৰশী। 5 নম্বৰ হাতৰটো হৈছে কি কাম মানুহে ৰাতি কৰি ভাল পায়। উত্তৰ টোপনি মাৰি। 6 নম্বৰ হাতৰটো হৈছে এনেকুৱা কি আছে যি সূৰ্যই পৃথিৱীত আজিলৈকে দেখা নাই। উত্তৰ অন্ধকাৰ।